নমস্কাৰ বন্ধুসকল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আহিবলগীয়া কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু আপোনালোকে কুৱেশ্যনকেইটা চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মোৰ চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে আজিৰ পৰা মোৰ চেনেলটো চালে ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে আপুনি আগলৈ নতুন নতুন ভিডিঅ' জেনেৰেল নলেজৰ কুৱেশ্যন আনচাৰৰ লগতে জব এডভাৰটাইজমেণ্টবিলাক পাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আহিবলগীয়া কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ আৰু সেই কুৱেশ্যনকেইটা মই আপোনালোকৰ আগত দি আছোঁ আৰু তাতে পৰীক্ষাত যেনেদৰে 4টা অপশ্যন আহিব সেম একে কণ্ডিশ্যনত মই ইয়াত দেখাইছোঁ আৰু আপোনালোকে এইবিলাক চাব আৰু চাই যদি যিবিলাক কমন কুৱেশ্যন পৰে এক্সামত তেতিয়া আপুনি কমেণ্ট কৰি জনাই দিব পৰীক্ষা দিয়াৰ পিছত 1 নম্বৰ কুৱেশ্যনটো হৈছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় ইয়াত 4টা অপশ্যন আছে আলফ্ৰেড মাৰ্চেল এডাম স্মিথ এৰিষ্টল আৰু ডাৰউইন সেম এক্সামত এনেকৈ 4টা কুৱেশ্যনে 4টা আনচাৰে থাকিব তাৰে মাজত এটা আপোনালোকে টিক দিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰ্থনীতিৰ পিতৃপুৰুষ বুলি আডাম স্মিথক কোৱা হয় 2 নম্বৰ কুৱেশ্যনটো আছে 2017 চনৰ অৰ্থনীতিৰ নোবেল বঁটা কোনে লাভ কৰিছিল ইয়াতো 4টা অপশ্যন আছে কাছ ছানষ্টেইন ৰিচাৰ্ড থ্ৰেলাৰ অলিভাৰ হাৰ্ট মহম্মদ ইউনুছ পৰীক্ষাটো এনেকৈ 4টা অপশ্যনে থাকিব তাৰে মাজত আপোনালোকে এটা শুদ্ধ উত্তৰটো টিক মাৰ্ক দিব লাগিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিচাৰ্ড থ্ৰেলাৰ 2017 চনত অৰ্থনীতিৰ নোবেল বঁটা ৰিচাৰ্ড থ্ৰেলাৰে লাভ কৰিছিল 3 নম্বৰ কুৱেশ্যনটো আছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানীতি প্ৰধান কোন ইয়াত 4টা অপশ্যন আছে হেনৰি বেল ক্ৰিষ্টিন লেগাৰ্ড জুলিয়ান আছাঞ্জ বেন কি মুন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক্ৰিষ্টিন লেগাৰ্ড আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাস্ফীতিৰ প্ৰধান ক্ৰিষ্টিন লেগাৰ্ড নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ বিশ্ব বেংকৰ প্ৰধান বিষয়া কোন বেন কি মুন জিং ইয়ং কিম চি জিংপি এডৱাৰ্ড স্ন'ডেন ইয়াৰ উত্তৰটো হ'ব যিটো শুদ্ধ উত্তৰ হ'ব বিশ্ব বেংকৰ প্ৰধান বিষয়া জিম ইয়ং কিম বিশ্ব বেংকৰ প্ৰধান বিষয়া নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত 4টা অপশ্যন আছে 1930 চনত 1945 চনত 1950 চনত 1951 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1945 চনত বিশ্ব বেংক প্ৰতিষ্ঠা কৰা হৈছিল ভালকৈ মন দি চাই যাব আপোনালোকে বিশ্ব বেংক 1945 চনত প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত ইয়াৰ 4টা অপশ্যন আছে 1 নম্বৰ হৈছে বেইজিং 2 নম্বৰ ৱাশ্বিংটন 3 নম্বৰ ছুইজাৰলেণ্ড 4 নম্বৰ টকিঅ' ইয়াৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ৱাশ্বিংটন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এছিয়ান ডেভেলপমেণ্ট বেংক কেতিয়া স্থাপন কৰা হৈছিল ইয়াৰ 4টা অপশ্যন আছে 1951 1966 1945 1980 ইংলিছত কৈ দিছোঁ 1951 1966 1945 1980 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1966 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত সৰ্বপ্ৰথমে ভাৰতৰ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ইয়াৰ 4টা অপশ্যন আছে 1951 1969 1981 1973 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1969 1969ত সৰ্বপ্ৰথমে ভাৰতৰ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ইয়াত আছে 10টা 14টা 15টা 20টা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14টা নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কোন চনত দ্বিতীয়বাৰৰ বাবে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় কোন চনত দ্বিতীয়বাৰৰ বাবে ভাৰতত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ইয়াৰ 4টা অপশ্যন আছে 1975 1980 1983 1991 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1980 নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতীয় ষ্টেট বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল
ইয়াত চাৰিটা অপশ্যন আছে 1947, 1955, 1960, 1951। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1955। ভাৰতীয় ষ্টেট বেংক 1955 চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা আৰম্ভ হয়? ইয়াত চাৰিটা অপশ্যন আছে 1947, 1951, 1950, 1951। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1951। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হয়? ইয়াৰ চাৰিটা অপশ্যন আছে 2014, 2015, 2016, 2013। 2014, 2015, 2016, 2013। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2015। বৰ্তমান ভাৰতৰ 2018 চনৰ নীতি আয়োগৰ উপাধ্যক্ষ কোন আছিল? ইয়াৰ চাৰিটা অপশ্যন আছে অমিতাভ কান্ত, ৰাজীৱ কুমাৰ, VK হৰ্ষত, চি ৰংৰাজন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজীৱ কুমাৰ। নেক্সট কুৱেশ্যনটো আহিছোঁ, পৰিকল্পনা আয়োগ কোন চনত ভংগ কৰা হয়? ইয়াৰ চাৰিটা অপশ্যন আছে 1999, 2014, 2011, 2016। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2014। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় অৰ্থনীতিৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? মুঠ ঘৰুৱা উৎপাদন GDP অনুসৰি ভাৰতীয় অৰ্থনীতিৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? ইয়াত চাৰিটা অপশ্যন আছে তৃতীয়, চতুৰ্থ, ষষ্ঠ, সপ্তম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ষষ্ঠ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰত চৰকাৰে অলপতে কেতিয়া বিমুদ্ৰাকৰণ কৰিছিল? চাৰিটা অপশ্যন আছে 4 নৱেম্বৰ 2017, 4 নৱেম্বৰ 2018, 4 নৱেম্বৰ 2016, 4 নৱেম্বৰ 2015। ইয়াত হ'ব 4 নৱেম্বৰ 2016। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতীয় ষ্টেট বেংকৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া কোন? ইয়াৰ চাৰিটা অপশ্যন আছে উৰ্জিত পেটেল, ৰাজনীশ কুমাৰ, অৰুন্ধতী ভট্টাচাৰ্য, চন্দা কোচৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, ৰাজনীশ কুমাৰ। এই আগৰ কুৱেশ্যনটো অলপ ভুল হৈ গৈছিলে, আগৰ কুৱেশ্যনটো মই আকৌ ৰিপিট কৰি দিছোঁ। ভাৰত চৰকাৰে অলপতে কেতিয়া বিমুদ্ৰাকৰণ কৰিছিল? এইটো 4 নহয় 8 নৱেম্বৰ 2017, 8 নৱেম্বৰ 2018, 8 নৱেম্বৰ 2016, 8 নৱেম্বৰ 2015। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 নৱেম্বৰ 2016। মানে এইটো অসমীয়াৰ মাজত আহি গ'লতো আৰু ইংলিছো সোমাই গ'ল, মাজত কনফিউজ হৈ গৈছিল মানে, সেইকাৰণে মই আকৌ এবাৰ এইটো ৰিপিট কৰি দিছোঁ। নেক্সট কুৱেশ্যনটো হ'ল নাবাৰ্ড কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ চাৰিটা অপশ্যন আছে 1975, 1982, 1933, 1991। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1982। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, জনমূৰি আয় হিচাপত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? ইয়াত চাৰিটা অপশ্যন আছে 126, 139, 101, 149। মই ইংলিছত এবাৰ কৰি দিছোঁ 126, 139, 101, 149। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 139। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। ইয়াৰ চাৰিটা অপশ্যন আছে, মানে 4খন দেশ আছে ইয়াত আমেৰিকা, চীন, ভাৰত, ব্ৰাজিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাৰত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, পৃথিৱীৰ দীৰ্ঘতম ৰেলপথ। ইয়াৰ চাৰিটা অপশ্যন আছে পান আমেৰিকান ৰেলৱে, ট্ৰান্স চাইবেৰিয়ান ৰেলৱে, দিল্লী হাওৰা ৰেলৱে, চাইনা চেণ্ট্ৰেল ৰেলৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ট্ৰান্স চাইবেৰিয়ান ৰেলৱে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানী। পৃথিৱীৰ সৰ্ববৃহৎ কোম্পানী কোনটো মানে? ইয়াৰ চাৰিটা অপশ্যন আছে টয়টা, ৱালমাৰ্ট, ভাৰতীয় ৰেল, এক্সন মবিল, আমেৰিকা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৱালমাৰ্ট। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, ভাৰতৰ অৰ্থনীতি কি? মানে ভাৰতৰ অৰ্থনীতি কি? মানে ইয়াত আহিছে যে কুৱেশ্যনটো আহিছে ভাৰতৰ অৰ্থনীতি হৈছে সমাজবাদী, পুঁজিবাদী, মিশ্ৰ, মুক্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মিশ্ৰ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ,
ইকনমিক সাৰ্ভে কোনে প্ৰকাশ কৰে ইয়াত চাৰিটা অপশ্যন আছে পৰিসংখ্যা বিভাগ বিত্ত মন্ত্ৰালয় বিত্ত আয়োগ নীতি আয়োগ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিত্ত মন্ত্ৰালয় ইকনমিক সাৰ্ভে বিত্ত মন্ত্ৰালয় প্ৰকাশ কৰে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বিত্ত বিল এখন ভাৰতৰ ৰাজ্যসভাই ৰাখিব পাৰে কিমান দিন বিত্ত বিল এখন ভাৰতৰ ৰাজ্যসভাই কিমান দিন ৰাখিব পাৰে ইয়াৰ চাৰিটা অপশ্যন আছে 12 দিন 14 দিন 60 দিন 6 মাহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14 দিন নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল ভাৰতত মুদ্ৰাৰ প্ৰচলন কৰিছিল কোনে চাৰিটা অপশ্যন আছে আকবৰ শ্বেৰশ্বাহ অশোক চন্দ্ৰগুপ্ত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শ্বেৰশ্বাহ ইয়াত নেক্সট কুৱেশ্যন দিছে তলৰ কোনখন ঠাইত মুদ্ৰা ছপা কৰা কাৰখানা আছে এই চাৰিটা অপশ্যন আছে মানে কোনখন ঠাইত মুদ্ৰা ছপা কৰা কাৰখানা আছে তলৰ বিল দিছে চাৰিটা দিছে যে চাৰিখন দিছে গুৱাহাটী বেংগালুৰু নাছিক পুনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নাছিক নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ তলৰ কোনখন ঠাইত মুদ্ৰা প্ৰস্তুত কৰা কাৰখানা আছে কইন ইয়াতো চাৰিটা অপশ্যন দিছে গুৱাহাটী কলকাতা পাটনা পুনে কুৱেশ্যন দুটা ভালকৈ মন কৰিব এইটো শুদ্ধ উত্তৰটো হ'ব কলকাতা দুইটা অলপ কনফিউজ লাগিব পাৰে ভালকৈ এবাৰ চাই ল'ব মই ধুনীয়াকৈ বুজাই দিছোঁ আপোনালোকক নেক্সট কুৱেশ্যনটো আহিছে ভাৰতত বৰ্তমান কণ্ট্ৰলাৰ আৰু অডিটৰ জেনেৰেল কোন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গিৰীশ চন্দ্ৰ মুৰ্মু ইয়াৰ চাৰিটা অপশ্যন আছে বিনোদ ৰায় গিৰীশ চন্দ্ৰ মুৰ্মু পি কে সিনহা ৰাজীৱ কুমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গিৰীশ চন্দ্ৰ মুৰ্মু ভাৰতৰ বৰ্তমান কণ্ট্ৰলাৰ আৰু এডিটৰ জেনেৰেল কোন সুধিছে গিৰীশ চন্দ্ৰ মুৰ্মু পৰীক্ষা তেনেকৈ আহিব পাৰে আপোনালোকে চাই ল'ব আৰু যদি ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ